হেল্ল' এভৰিৱান, আজি আৰম্ভ কৰিব লৈছোঁ ৰাতিপুৱাৰ পৰা মোৰ এটা ব্লগ। মই আজিৰ দিনটোত কি কৰোঁ চাবচোন। আজি অহা কথা আছে ঘৰলৈ আলহী, সেয়েহে গ'লোঁ বজাৰলৈ আৰু এয়া লৈ ল'লোঁ এটা ডাঙৰ চাইজৰ ব্ৰইলাৰ। এয়া চাওকচোন, ব্ৰইলাৰটো কাটি বাছি ঠিক ঠাক কৰি লৈ লৈছোঁ। এয়া লৈ ল'লোঁ ব্ৰইলাৰ মাংস আৰু ঘৰলৈ বুলি কৰিলোঁ যাত্ৰা আৰম্ভ। এয়া চাওকচোন, সকলোবিলাক ফুলগছ মই তুলি গৈছোঁ বাটে বাটে যি পাইছোঁ। ইমান ডাঙৰ ৰ'দ, এইজোপা হ'ল ৰাধাচূড়া আৰু এইজোপা হ'ল সোণাৰু। ৱাও, কি ধুনীয়া প্ৰাকৃতিক পৰিৱেশ চাওকচোন। কিন্তু ৰ'দটো হ'লে টেকটেকীয়া দেই। এয়া গৈ আকৌ সোমালোঁ মই এখন দোকানত আৰু দোকানৰ পৰা কি ল'লোঁ মই চাওকচোন। এয়া কিয় লৈছোঁ আপোনালোকক জনাই আছোঁ। এই দুগৰাকী হ'ল আমাৰ খুৰী আৰু এইটো হ'ল আমাৰ তাই নামঘৰ। এয়া চাওকচোন, এইফালেদিয়ে সোমাই আহিলোঁ এতিয়া আমাৰ গাঁৱলৈ বুলি। এয়া আমাৰ গাঁওখন পাই গ'লোহি, চাওকচোন ইমান ধুনীয়া আমাৰ গাঁওখন নহয়নে বাৰু। এইফালে এইখন হ'ল মই সৰুতে পঢ়া স্কুলখন, অৰ্থাৎ মোৰ মাৰ স্কুলখন। এইটো হ'ল আমাৰ ঘৰৰ ফিচাৰী, চাওকচোন ইমান ধুনীয়া হৈ আছে। আহি আহি পাই গ'লোঁ ঘৰ। চাই যাওক। এইটো বিস্কুটটো কিয় আনিছিলোঁ এতিয়া গম পালে? সদায় এনেদৰে আৰু মই আহিলে ইহঁতে মই একো নিদিয়ালৈকে মোক শান্তি নিদিয়ে। গাৰে মূৰে লপিয়াই শেষ কৰি দিয়ে। এজনী হ'ল ৰিমি, চাওকচোন তাই উলিয়াই থৈছে আকৌ নতুনকৈ এয়া পোৱালি, ইমান কিটিলো মৰম লগাছোঁ। সিহঁতৰ হেঁপাহ পুৰেই নহয়, চাওক আকৌ দিলোঁ মই। ইফালে আহিলোঁ ফিচাৰীলৈ। ফিচাৰী পাৰখন চাওকচোন ইমান ধুনীয়াকৈ ফুল লাগি আছে আৰু এয়া আমাৰ ধুনীয়া পকা ফিচাৰীটো। আৰু ইয়াতে আমি এতিয়া ধৰিম মাছ, যিহেতু আহিব আলহী, কৈছিলোঁৱেই নহয় আপোনালোকক। এয়া চাওকচোন ইমান ধুনীয়া ৰ'দ দি আছে। পৰিৱেশটোৱে পূৰা চাফা হৈছে। এইজোপা হ'ল আজাৰ, ভালদৰে ফুলাই নাই, ফুলিলে দেখি বহুত ভাল লাগে। আৰু এয়া ককাইদেৱে ধৰিলে মাছ। এয়া চাওকচোন ইমান ধুনীয়াকৈ মাছকেইজনী আহিছে নহয়, একদম ডাঙৰ ডাঙৰ পেটলি পেটলি মাছ আহি গৈছে। আৰু এয়া মাছবিলাক চাওকচোন, ধৰি জালৰ পৰা এৰুৱাই ল'লোঁ। এতিয়া মাছ কাটি বাছি লৈ ফ্ৰাই কৰাহে কথা। আৰু মাছকেইজনী পেটত কণী আছিলে, এয়া চাওকচোন বহুত পেটলি পেটলি হৈ আছে। এতিয়া কাটি ল'লোঁ মাছখিনি, এইখিনি চব টুকুৰা টুকুৰ কৰি ল'লোঁ আৰু কণীবিলাক চব এক্সট্ৰা কৰি ল'লোঁ। এইখিনি হ'ল মাছৰ কণী আৰু এইখিনি হ'ল মাছ। এতিয়া মাছখিনি ফাৰ্ষ্ট টাইম ফ্ৰাই কৰি ল'ম। হৈ গ'ল আমাৰ মুৰমুৰীয়া মাছ ফ্ৰাই, চাওকচোন। ৱাও। এইফালে মাটিমাহ তিয়াই ৰাখিছিল বৌয়ে আৰু মই বনাম এতিয়া মাটিমাহ। এয়া ফাৰ্ষ্ট টাইম পানী দি ল'লোঁ কুকাৰত, নিমখ হালধি দি দিলোঁ। আৰু এয়া বৌয়ে কি কৰি দিছে চাওকচোন, কলখাৰ বনাই দিছে। কলৰ বাকলি এনেদৰে পুৰি কলখাৰ আপোনালোকে বনাই পাইছেনে বাৰু? এয়া চাওকচোন, কলখাৰ আমি এনেদৰে প্ৰস্তুত কৰি ল'লোঁ। এতিয়া চাকি লৈছোঁ এটা কাপত, মাটিমাহত দি দিলোঁ আৰু গেছত উঠাই দিলোঁ। এইফালে আমাৰ বাইদেউ দুজনীলৈ চাওক দেই, একদম কাম কৰাত উস্তাদ। আমাক কাম কৰিবই নিদিয়ে, সিহঁতিয়ে চব কৰে। চাওক, তাই কাটিছে আম, এজনীয়ে আকৌ ময়ো কাটোঁ, তাই উৎপাত। আম কাটিব নাপায় তাই, চাওকচোন বিনকে কাটিলে। আৰু
ইহঁতৰ কাম খন্তেকীয়াহে পিছে সম্পূৰ্ণ কৰিবগৈ নোৱাৰে আৰু এয়া চাওক দি দিলে আকৌ বৌয়ে আমৰ লগত কৰে বোলে এটা এক্সপেৰিমেণ্ট চাওকচোন কি কৰে হেৰি বোলে যদি ঔষধ দিয়া থাকে নহয় ৰঙা হৈ যায় বোলে এনেকৈ এইটো বস্তুটো এনেকৈ 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 যদি ঘঁহি থাকে তেতিয়া মানে এইটো ৰেড কালাৰ মিয়া হৈ যায় আমাৰ অসমৰ এইটো ঔষধ দিয়া নাই চোৱা হ'ব আমি বাচিম এতিয়া গম পালোঁ আমত ঔষধ নাই সেয়া চিটি মাৰিলে হ'ল আমাৰ মাটিমাহৰ এইফালে এভাগ এভাগ কৰি আমৰ ভাগ বতৰা চলিছে এয়া মই মোৰ ভাগটো লৈ এপিচ এপিচ কৰি খাই দিলোঁ ৱাও টেষ্টি আম সেয়া এইফালে আমাৰ পাই গ'লহি নহয় আলহী যাৰ কাৰণে ইমান সময় অপেক্ষা কৰি আছিলোঁ টিকলু মাইনা দুজনীৰ লগতেই আমাৰ আলহী আহি গ'ল আৰু এইয়া এটা মই বনাইছিলোঁ কেক এতিয়া আলহীৰ কাৰণে কেকটো কাটিং কৰি আলহীক দিম চাহ এয়া চাওকচোন কেক কাট কৰি দিছোঁ এপিচ এপিচ কৰি কেক কেইপিচ মই এখন কাঁহীত উলিয়াই লৈছোঁ আৰু এতিয়া আলহীক দিব লাগিব চাহৰ লগত খাবৰ কাৰণে এয়া ৰেডি হৈ গ'ল আমাৰ চাহ আৰু কেক এইফালে গৈ দিলোঁগৈ আলহীক চাহ এই পোৱালীকেইটাৰ কথা শুনকচোন বাৰু এইবাৰ কেক খাবলৈ পাই ইহঁতৰ কি যে ফূৰ্তি এয়া দেখিছেনে গালে মুখে কেনেকৈ লগাই লৈছে সৰু সৰু ল'ৰা ছোৱালী যে এইফালে সৰুবাই লৈ আহিছিলে এটা হাঁহ আৰু এইটো হ'ল ঘৰৰে কোমোৰা আজি হাঁহে আৰু কোমোৰাই খোৱাৰহে কথা আৰু এইফালে হাঁহ ঠিক কৰি লোৱা হৈছে তাৰপিছত বনোৱা যাব এয়া হাঁহ পাখি গুচোৱা হৈ গ'ল এইয়া ডাঙৰ বাই আকৌ লৈ আহিলে এটা কেক তাইও বনাই ধুনীয়া ধুনীয়া কেক এয়া চাওকচোন কেকৰ আকৌ কাটিং কৰা যাব এতিয়া একেবাৰে হেপী বাৰ্থডে ষ্টিকাৰ লগাই আনিছে আপাই কেক বহুত ধুনীয়া কেক এটা আনিলে এইটো টেষ্টি টেষ্টি এতিয়া কাটাহে বাৰ্থডে নহয় কিন্তু দেই বাৰ্থডে নহয় কিন্তু স্পেচিয়েল কেক এনেই আৰু খাবলৈ ঘৰতে কেক বনোৱা মানুহ থাকিলে এইটোৱে ভাল আৰু ন কেকেই কেক খাব পাৰে এইটো উঠাই দিছোঁ দেই গাইছ চা এপিচ উলিওৱাচোন এপিচ উলিওৱা আৰম্ভ ৰাম পেলাইয়ে দিলে নহয় চাওকচোন একো নাই বাৰু দিয়ক ষ্ট্ৰবেৰী নেকি মেবি মোৰতো ষ্ট্ৰবেৰী নহয় মিক্স ফ্ৰুইট আছিলে দিয়া কি পায়স পায়স আৰু যেন মাজা এটা আছিলে তুমি কাগজ এটা আনি বিটাই দিয়াচোন অকণমান অকণমানকৈ অলপ চিচা কাগজে আনি দে মা গৈছিলে ডাঙৰ বাৰ ঘৰলৈ আৰু ডাঙৰ বাই মায়ে দুইজনী আহিলে মানে বায়ে আনিলে পায়স আৰু কেক মায়ে বোলে কিনি আনিলে দাম মাজা এয়া মোক কৈছে বিলাই দিয়াচোন এয়া চাওকচোন কি ফূৰ্তি আমাৰ চবৰে আজি এয়া হ'ল তামোল পাণৰ বটাটো এই কথা শুনক কেলৈ খাব নিদিয়ে তোমাক গোটেইটো তোমাৰ খাই দিয়া তুমি খাই দিয়া দেই হ'বনে হ'ব একদম নেচাৰেল পৰিৱেশৰ মাজত বনাম বহুত গৰম ভিতৰত এয়া বাহিৰত উলিয়াই লৈছোঁহি এয়া পাতি ল'লোঁ একদম ডাঙৰ গেছ ইখন কেৰাহীখন ইগন'ৰ কৰিব হা কেৰাহীখন এখন জুইত বনোৱা কেৰাহী ডাঙৰ কেৰাহী নহ'লে নাই এইখনকে পাতি দিছোঁ এয়া চাওকচোন এতিয়া ইয়াত বনাম মাংসটো ড্ৰাইকৈ এয়া তেল ঢালি লৈছোঁ তেল দি দিলোঁ চাই লওক চাৰিওফালে ইমান ধুনীয়া গ্ৰীণ গ্ৰীণ একদম চেঁচা চেঁচা পৰিৱেশ তোমাৰ কল লাগি আছে দেখিছে কল 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 তাতে গোলাপ ফুলো আছে এয়া চাওকচোন গোলাপ ফুল এফালে হ'ল কেৰাহী এয়া পাতি ল'লোঁ গৰম হ'ব আৰু চিকেন তেল গৰম হৈ গ'ল এতিয়া এইখিনি মানে মই মাটিমাহৰ লগত দিম যে সেইকাৰণে অলপ চিকেন ড্ৰাই ফ্ৰাই কৰি ল'ম আজি চিকেন আৰু মাটিমাহ বনাম আপোনালোকে এনেকৈ চিকেন আৰু মাটিমাহ বনাই খাই পাইছেনে বাৰু যদি পোৱা নাই এবাৰ খাই চাব দেই যদি আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব দেই আগলৈও ভাল ভাল ভিডিঅ' দি যাম এতিয়া এয়া পিঁয়াজখিনি হ'লত ইয়াতে নিমখ হালধি ভালদৰে দি ল'লোঁ আৰু ইয়াতে দিম এতিয়া কি চাওকচোন
এয়া দিলোঁ অলপমান গোটা জিৰা আৰু এয়া এফালে আকৌ লৰাই দিলোঁ, জিৰাখিনি ফুটিব দিলোঁ ভালদৰে, অলপ ধনিয়া পাউডাৰ, আকৌ জিৰা পাউডাৰ আৰু ৰেড চিলি পাউডাৰ দি ল'লোঁ। আকৌ ভালদৰে মই লৰাই আছোঁ আৰু এইখিনি ভালদৰে হ'লত মই ইয়াতে এতিয়া দি দিম আমাৰ চিকেনখিনি। চাওকচোন কেনেদৰে মই বনাই যাওঁ, গোটেই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। এয়া চাওক মই এতিয়া বনাই আছোঁ আৰু এয়া দি দিছোঁ অলপ অলপ কৰি গোটেই চিকেনখিনি। মোৰ কেমেৰামেন হ'ল আজি মোৰ ডাঙৰ ভতিজাজনী, তাই বহিবলৈ পিয়া পোৱা নাই বুলি মাকক চিঞৰি আছে, শুনকচোন। এইফালে চিকেন বনোৱাৰ লগতে কথাৰ আড্ডাত সকলোৱে মজবুল, হাঁহি মাতি কি যে ফূৰ্তি আমাৰ। চাওক শুনক। এনেদৰে 38 ডিগ্ৰী টেম্পাৰেচাৰ, ইফালে আকৌ গেছৰ জুই টেম্পাৰেচাৰ, দুইটাতে লগ হৈ পিনে মই পূৰা বনাই আছোঁ চিকেন। ইফালে চাওক মই কি কি দি গৈছোঁ, সম্পূৰ্ণকৈ ভিডিঅ'টো আপোনালোকে চাই গৈ থাকক দেই। এয়া আমাৰ চিকেনখিনি হৈ গ'লত মই দি দিলোঁ ইয়াতে মাটি দাইলখিনি। এয়া চাওকচোন ভালদৰে এনেকৈ লৰাই গোটেই মাটি দাইলখিনি ইয়াতে মই ঢালি দিম। এয়া ইমান ধুনীয়াকৈ উতল আহিলে ইয়াতে মই এতিয়া অলপ দি দিলোঁ এয়া মান ধনিয়া। চাওক এয়া ৰেডি হৈ গ'ল আমাৰ চিকেন উইথ মাটি দাইল। দেখিবলৈ ইমান ধুনীয়া হৈছে নহয়নে বাৰু? এয়া চাওকচোন কালাৰো বহুত ধুনীয়া আহিছে। এয়া টেষ্টি টেষ্টি চিকেন আৰু হৈ মাটি গ'ল দাইল। ৰেডি। খাবলৈ বহুত টেষ্টি লাগে, আপোনালোকে বনাই খাই চাব দেই, ট্ৰাই কৰি চাব। কিন্তু মিচিং মানুহৰ ট্ৰেডিশ্যনেল হয়, খালি মিচিং মানুহে বেলেগ মাংস দিয়ে আৰু দেই, আমি মানে চিকেন দিছোঁ। এইবাৰ বনাওঁ বুলি ভাবিলোঁ বেলেগ এখন চব্জি, সেয়েহে আকৌ পাতি ল'লোঁ এটা কেৰাহী আৰু কেৰাহীত দিলোঁ এইবাৰ এয়া তেল। চাওকচোন কি বনাওঁ, তেল গৰম হ'ল, ইয়াতে দিলোঁ মই এইবাৰ পিঁয়াজ। সেয়া পিঁয়াজখিনি ভালদৰে ভাজি ল'ম। যিহেতু বাহিৰত বনাই আছোঁ, এইফালে চাওকচোন আমাৰ কুকুৰা পোৱালিকেইটা এয়া ইমান মৰম লগাকৈ ৰৈ আছে। এয়া হৈ গ'ল আমাৰ পিঁয়াজ ব্ৰাউন কালাৰ, ইয়াতে দিলোঁ শুকান জলকীয়া আৰু তেজপাত, এয়া দিলোঁ ৰেড চিলি পাউডাৰ আৰু ইয়াতে দি দিলোঁ অলপমান চিকেন, আৰু এই চিকেনখিনি বনাম লাই শাকৰ সৈতে। এতিয়া আন্দাজমতে নিমখ হালধি সকলোখিনি ভালদৰে ইয়াত মই দি ল'ম। এয়া চাওকচোন চিকেনখিনি প্ৰায় হৈছেগৈ আৰু ইয়াৰ পৰা নিজে নিজে পানী ওলাইছে। ইয়াতে মই দিছোঁ আদা নহৰুৰ পেষ্ট, এয়া আকৌ ভালদৰে মই লৰাই দিছোঁ। এয়া প্ৰায় 90% যেতিয়া মাংসখিনি সিজিলে মই তেতিয়াহে ইয়াত দিলোঁ লাই শাক, আৰু লাই শাক দি ঢাকনি লগাই থ'লোঁ, আৰু ঢাকনি উলিয়াই এয়া চাওক লাই শাকখিনি পূৰা লেৰেলি গৈছে। এয়া এনেদৰেও চিকেন খাই বহুত ভাল লাগে। এইফালে আমাৰ চিকেন ৰেডি হৈ গ'ল। এয়া চাওকচোন ইমান ধুনীয়া হৈছে, খাবলৈও টেষ্টি হ'ব নহয়নে বাৰু? এয়া চিকেন হৈ গ'লত আকৌ পাতি ল'লোঁ মই কেৰাহী। এইবাৰ বনাম মই হাঁহ আৰু কোমোৰাৰ মাংস। এয়া চাওক কেনেদৰে মই বনাই যাওঁ। শুকান জলকীয়া, তেজপাত আৰু দুটামান মই দিলোঁ ইয়াতে কেঁচা জলকীয়া, আৰু দিলোঁ জালুক অলপমান, আৰু দিলোঁ ৰেড চিলি পাউডাৰ, নিমখ হালধি সকলোখিনি দি ভালদৰে মই এয়া লৰাই আছোঁ। চাওকচোন
হাঁহ মাংস খাই কোনে কোনে ভাল পায় বাৰু? মোৰ হ'ল হাঁহ মাংস পূৰা ফেভৰেট। সেয়েহে আজি মই বাক ক'লোঁ যে তই এটা হাঁহ লৈ আহিবি, আৰু তাই লৈ আহিছিল মই ভাল পোৱাৰ কাৰণে হাঁহটো। এয়া চাওকচোন, মই বনাই আছোঁ হাঁহ, আৰু ইয়াতে দিলোঁ আদা নহৰুৰ পেষ্ট। এয়া ভালদৰে মই হাঁহ মাংসখিনি ফ্ৰাই কৰি লৈছোঁ, আৰু এতিয়া মই ইয়াতে দিম আলু আৰু কোমোৰা। প্ৰথমতে দিলোঁ এয়া আলু পিটুকাৰ, আৰু তাৰপিছত ভালদৰে লৰাই লৈছোঁ। তাৰপিছতহে মই দিম ইয়াত কোমোৰা। এয়া দি দিলোঁ কোমোৰা। চাওকচোন কোমোৰাকেইটুকা ডাঙৰ ডাঙৰকৈ কাটিছোঁ, যিহেতু কোমোৰা গলিয়েই যায়। এতিয়া ভালদৰে লৰাই দিছোঁ চাওক, আৰু ইয়াত ঢাকনি লগাই ৰাখি দিম মই। এয়া ঢাকনি উলিয়াই আকৌ এবাৰ ভালদৰে লৰাই দিছোঁ। এতিয়া মই ইয়াতে দি দিম অলপমান পানী। বেছিকৈ পানী নিদিওঁ, যিহেতু গ্ৰেভি বনাম আৰু কোমোৰাৰ পৰাও পানী ওলাব, সেয়ে অলপমান পানী দি আকৌ এবাৰ লৰাই মই ঢাকনি লগাই ৰাখি দিম। এয়া চাওকচোন, ঢাকনি উলিয়াই চাইছোঁ, ইমান ধুনীয়া কালাৰ আহিছে। দেখিয়ে একদম লোভনীয় যেন লাগিছে, নহয় নাই বাৰু কওকচোন? খাবলৈও টেষ্টি, দেখিবলৈও টেষ্টি। ৱাও! এতিয়া ইয়াতে মই দিলোঁ বন ধনিয়া। এতিয়া যিহেতু ধনিয়া পোৱা নাযায়, বন ধনিয়াই পোৱা যায়, ঘৰৰে বাৰীৰ পৰা ছিঙি অনা বন ধনিয়া ইয়াতে মই দি দিলোঁ। এয়া মাংসখিনি প্ৰায় হৈছে আৰু। এয়া আকৌ অকণমান সময় ল' ফ্লেম কৰি ঢাকনি লগাই থৈছিলোঁ। এয়া আমাৰ ৰেডি হৈ গ'ল হাঁহৰ মাংস। এয়া চাওক, এতিয়া মই বনাম পোলাও। এয়া চাওকচোন, পোলাও বনাবৰ কাৰণে আকৌ ডাঙৰ কেৰাহীখন পাতি ল'লোঁ। কেৰাহীখনৰ কথা মই বাৰে বাৰে কৈছোঁ দেই, কেৰাহীখন ইগন'ৰ কৰিব, যিহেতু এখন জুইত বনোৱা কেৰাহী হয়, গতিকে ক'লা হয় এখন কেৰাহীখন। আৰু মই ঘি দি ল'লোঁ, ঘি দি ইয়াতে পিঁয়াজ দিলোঁ। পিঁয়াজখিনি অলপ সময় ভাজি লোৱাৰ পিছতে ইয়াতে বিন আৰু গাজৰখিনি মই ভাজি ল'লোঁ। এয়া চাওকচোন, ভাজি লৈছোঁ, আৰু ইয়াতে মই ডালচেনি পাত আৰু শুকান জলকীয়া কেইটামান দি আকৌ ভালদৰে মই ভাজি লৈছোঁ। এয়া চাওক, আৰু ইয়াতে মই দিলোঁ জিৰা আৰু গৰম মছলা অলপ। গৰম মছলা মানে গোটা গৰম মছলা মই পেষ্ট বনাই লৈছিলোঁ। আৰু এয়া ভালদৰে এইখিনি মই প্ৰায় 70% সিজিবলৈ দিম। আৰু ইয়াতে দিলোঁ আদা নহৰুৰ পেষ্ট। এয়া চাওক, আকৌ ভালদৰে লৰাই দিম। আৰু ইয়াতে মই অলপমান দিলোঁ চেনি, যিহেতু বনাম পোলাও, অকণমান মিঠা হ'লে ভাল লাগে, আৰু অকণমান দিলোঁ নিমখ। এয়া চাওকচোন, আৰু এতিয়া মই চাউলখিনি তিয়াই ৰাখিছিলোঁ 20 মিনিটৰ কাৰণে, আৰু তাৰপিছত টুকি থৈ দিছিলোঁ। আৰু এতিয়া মই ইয়াতে বাচমতি চাউলখিনি দিলোঁ, আৰু ভালদৰে লৰাই ইয়াতে মই দি দিলোঁ অলপমান পানী। চাউলখিনি ডুব যাবৰ জোখাৰেহে পানী দিছোঁ মই, বহুত বেছি পানী দিয়া নাই। আৰু ইয়াতে দি দিলোঁ অলপমান কাজু আৰু কিচমিচ, আৰু এইখিনি ভালদৰে লৰাই মই ঢাকনি লগাই দিলোঁ। আৰু এয়া চাওকচোন, ঢাকনি উলিয়াই চাইছোঁ, এয়া আমাৰ পোলাও প্ৰায় হৈছে আৰু। এয়া অকণমান পিছত এয়া ৰেডি হৈ গ'ল আমাৰ টেষ্টি টেষ্টি পোলাও। এয়া আৰম্ভ কৰিছোঁ খাবৰ কাৰণে যোগাৰ। এয়া চাওকচোন, এখন কলপাত কাটি আনি এয়া ভাতৰ বাতি, পোলাও বাতি, হাঁহৰ মাংস, এয়া হ'ল মাছৰ কণী, এয়া হ'ল মাটি দালিৰ সৈতে চিকেন, মাছ ফ্ৰাই, আৰু এয়া হ'ল লাই শাকৰ সৈতে চিকেন, ইফালে অকণমান চালাড, এটা ভোট জলকীয়া, আৰু এয়া হ'ল নেমু। এয়া ৰেডি হৈ গ'ল আমাৰ এখন সুন্দৰ অসমীয়া থালি, তাতে কলপাতত। চাওকচোন, স্বাস্থ্যৰ কাৰণে কলপাতত কেতিয়াবা কেতিয়াবা ভাত খোৱাটো দৰকাৰী। এয়া আমাৰ পোৱালীকেইটাই খাবলৈ আৰম্ভ কৰি দিলে, আৰু কলপাতত সজোৱাখন এয়া আমাৰ খালে ৰাগিনীয়ে। এইফালে আমাৰ পোৱালীকেইটাই চাওকচোন খালে। এইখন হ'ল আমাৰ ধুনীয়া থালিখন আছিলে, আৰু আজিলৈ ইমানতেই সামৰণি মাৰিম বুলি ভাবিছোঁ। খানা পিনাৰ সৈতে এটা দিন আজিলৈ আহিলোঁ। বাই বাই।